নমস্কাৰ আমি কৃষি বিজ্ঞান কেন্দ্ৰ কোকৰাঝাৰৰ পৰা তিনিদিনীয়া এটা কাৰ্যসূচী লৈছিলোঁ য'ত ইণ্টাৰনেশ্যনেল ইয়েৰ অফ মিলেট 2023 লগত সংগতি ৰাখি আমি মিলেট ৰেচিপি কম্পিটিশ্যন পাতা হৈছিলে আৰু কোকৰাঝাৰ জিলাত আমি 3টা ব্লকত এই ৰেচিপি কম্পিটিশ্যনটো পাতিছিলোঁ এটা হ'ল কচুগাঁও ব্লক এটা গোসাইগাঁও আৰু এটা হাতীধুৰা আৰু এই কম্পিটিশ্যনত আমি 5 গৰাকীকে প্ৰত্যেকটা ব্লকত আমি 5 গৰাকীকে আমি সিলেকশ্যন কৰিম আৰু যোনকেইজন প্ৰথম 5 গৰাকী হ'ব তেওঁলোকক আমি মিলেট এডুকেশ্যন এম্বেছাডৰ হিচাপে সিলেকশ্যন কৰা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক বিভিন্ন ধৰণৰ ট্ৰেইনিং দি পেলাই আমি তেওঁলোকক আপগ্ৰেড বা বায়োফৰ্টিফাইড কেনেকৈ আমি ফুড ৰেচিপি তৈয়াৰী কৰিব পাৰোঁ আৰু কেনেকৈ আমি তেওঁলোকক অন্য যোনখিনি যুৱ প্ৰজন্ম আছে তেওঁলোকে কেনেকৈ আত্মনিৰ্ভৰতাৰ ফালে আগবাঢ়ি যাব পাৰে সেই মূল উদ্দেশ্য এই ফুড কম্পিটিশ্যনটো এইটোৱে আছিলে আৰু আমি এইটোৱে আশা কৰিছোঁ যে যোনখিনি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 3বিধ যোনখিনি মিলেট হয় যেনেকৈ ফিংগাৰ মিলেট ফক্সটেইল মিলেট আৰু প্ৰছ' মিলেট সেইখিনি আমি কি ধৰণে তেওঁলোকক অনুপ্ৰাণিত কৰিব পাৰোঁ তাৰ দি আমি কেনেকৈ ভেলু এডেড প্ৰডাক্ট বনাব পাৰোঁ তাৰ লগতে আমি মিলেট প্ৰডাকশ্যনটো আৰু কোকৰাঝাৰ জিলাত কেনেকৈ বঢ়াব পাৰোঁ সেইটোৰ ওপৰতো আমি ইয়াতে সজাগতা কৰা হৈছে আৰু মিলেটটো আমি নিজৰ দৈনন্দিন জীৱনত দৈনন্দিন খাদ্য প্ৰণালীত আমি কেনেকৈ খাব পাৰোঁ সেইটোৰ ওপৰতো আমি তেওঁলোকক জনোৱা হৈছে আৰু ইয়াত বিভিন্ন ধৰণৰ আশাকৰ্মী অংগনৱাড়ী ৱৰ্কাৰ গাঁৱৰ মহিলাসকলকো ইয়াতে নিমন্ত্ৰণ কৰা হৈছে আৰু তেওঁলোকে আমাক বহুত ধুনীয়াকৈ ৰেচিপিখিনি বনাই দেখুৱাইছে যোনখিনি তেওঁলোক আজি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সৌজন্যত তেওঁলোকৰ উদ্যোগত এটা ইয়াতে মিলেট ৰেচিপি কম্পিটিশ্যন আয়োজন কৰা হ'ল ইয়াৰ মূল উদ্দেশ্যটো এইটোৱে যে মানুহৰ মিলেটৰ প্ৰতি যিটো সজাগতা সেইটো ইয়াতে যাতে আহে মিলেটৰ লগত জড়িত হ'বলৈ পায় আমাৰ ইয়াৰে ৰায়মনা এৰিয়াৰ চৰাইবিল ৰায়মনা এইখিনি এৰিয়াৰ মানুহখিনি যাতে এইটোৰ লগত যিমান পাৰে আৰু ওতঃপ্ৰোতভাৱে জড়িত হ'ব পাৰে তেওঁলোকৰ সজাগতাটো বাঢ়ে আৰু লগতে ইণ্টাৰনেশ্যনেল ইয়েৰ অফ মিলেটছৰ লগত সংগতি ৰাখি আমাৰ কোকৰাঝাৰ আৰু গোসাইগাঁৱতো যাতে বিভিন্ন ধৰণৰ কাৰ্যসূচী হয় তাৰ অন্তৰ্গতত এইটো এটা কাৰ্যসূচী আজি পালন কৰা হৈছে আগন্তুক দিনত হয়তো আৰু বিভিন্ন জাগাত এইটো এনেকুৱা ধৰণৰ কম্পিটিশ্যন হ'ব আৰু বিভিন্ন ৰাইজে ইয়াতে পাৰ্টিচিপেট বা অংশগ্ৰহণ কৰিব পাৰিব আৰু তেতিয়া এইটোৱে ভাবিছোঁ যে মিলেটৰ লগত এতিয়া মানুহ জড়িত হ'ব পাৰিলে মিলেটৰ অকল পুষ্টিকৰ যিটো তেওঁলোকৰ নিউট্ৰিচিয়াছ ভেলু সেইটোৰ ওপৰতে নহয় তেওঁলোকে যাতে কমাৰ্চিয়েলি প্ৰডাকশ্যন কৰি পেলাই স্বাৱলম্বী হ'ব পাৰে সেয়াও আমি গুৰুত্ব দিছোঁ এই কম্পিটিশ্যনটোৰ জৰিয়তে HS उथ्रिसारनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां BA सेथि सेमिस्टारनि थाखाय बेसेन नाङाजासे मुं थिसननाया गबिन्द बसुमतारी कलेज जारागुरियाव सोलिगासिनो इं 2023-24 गोदान सोलोंथाइ बोसोरनि थाखाय BA सेथि सेमिस्टारनि मुं थिसननाया गसाइगाव महकुमानि सिङाव थानाय गबिन्द बसुमतारी कलेज जारागुरियाव बेसेन लायाजासे सोलिगासिनो दं फरायसाफोरा गोनांथि बायदि आयदायाव मेजर लानानै फरायनो हानायनि राहा दं बे फरायसालिमायाव गुन गोनां फोरोंगिरिफोरजों सोलोंथाइ होनायजों लोगोसे फरायसालिमानि गोनां जानाय राहा आरो बेसेन लायाजासे स्पोकेन इंलिश सेल्फ डिफेन्स आरो बेसिक कम्पिउटार फोरोंथाइ होनायनिबो खाबु दं बे फरायसालिमायाव बेसेन नाङाजासे मुं थिसननो थाखाय 9706680878 एबा 700227192 आरो 700213174 जानबुं नम्बराव खौरां लाहरनो हागोन।